দক্ষিণ আঞ্চলিক দ্বীপজ্যোতি সাংস্কৃতিক বৈশিষ্ট্য বঙালী পতাকা উত্তোলনৰ কাৰ্যসূচী দ্বীপজ্যোতি সাংস্কৃতিক ক্ৰীড়া সংঘ ৩২তম ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি জীৱন দাস পতাকা উত্তোলন কৰিছে। দক্ষিণ আঞ্চলি বিহু সন্মিলনৰ প্ৰাংগণত আজি ৩২তম ৰঙালী বিহুৰ প্ৰথম কাৰ্যসূচীভাগ ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। তাৰে পতাকা উত্তোলন কাৰ্যসূচীভাগ ইতিমধ্যে সমাপন হৈছে। তাৰপিছতেই আজি এই উদযাপন কমিটিয়ে মোক আজি এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণিভাৱে আমন্ত্ৰণ জনাইছে। বিভাগ ৰূপায়ণ কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। এই
তোমার নীতি